তো নমস্কাৰ গাইজ, আজি ৰাতিপুৱাই দালি টোপলা মানে আমি ওলছো শিৱসাগৰলৈ বুলি। আৰু আমাৰ এৰেপৰাই যিহেতু ট্ৰেইন নাপায়, সেইকাৰণে আমি গেলোঁ বাছত। আৰু যাই থাকোঁতে আধা বাটতে লগ পালোঁ বাছখন, সেইকাৰণে গাড়ীৰ পৰাই নামি উঠিলোঁ চিধাই বাছ। আৰু বাছৰ পৰাই নামি পালোঁ আমি ষ্টেচন। অলপ টাইম ৰখাৰ পিছত আমাৰ আহি গ'ল ট্ৰেইন। বলক এতিয়া ট্ৰেইনেদি শিৱসাগৰকলৈকে যাত্ৰা কৰোঁ। তো ফাইনেলি আমি আহি গ'লোঁ আমগুৰি ষ্টেচন। আৰু আমগুৰি ষ্টেচনৰ ওচৰত আছে আমাৰ বৌহঁতৰ বৰমাহঁতৰ ঘৰ। সিহঁতক বিয়াৰ পিছত নিমন্ত্ৰণ দিছিল, ময়ো সিহঁতৰ লগত ক'ব মই হাত দি আহি গ'লোঁ। এতিয়া যাই আছোঁ আমি ই ৰিক্সাত বৰমাহঁতৰ ঘৰত। আৰু এয়া আহি পালোঁ আমি বৰমাহঁতৰ ঘৰ। এইকেইদিন আমি ইয়াতে থাকি পেলাই শিৱসাগৰ চাম। The next day. আৰু কালি এই ভিডিঅ'টো কণ্টিনিউ কৰাই নহ'ল, ভাগৰতে টোপনিত থাকিলোঁ। এতিয়া আজি ৰাতিপুৱা আমি শিৱসাগৰ ভ্ৰমণ কৰিবৰ কাৰণে ওলাইছোঁ। আপোনালোককো দেখাম, আপোনালোকে চাই থাকিব বলক। আৰু আহি পালোঁ আমি এতিয়া তলাতল ঘৰ। অহাৰ লগে লগে মাছি বৰষুণ লৈ চাটত তলত। আৰু এতিয়া আমি তলাতল ঘৰৰ তলত ছাতিটো বন্ধ কৰ। আন্ধাৰ, একো দেখা চেখা নাই। তাতে আৰু কোনোবাই গৰু বান্ধি থৈছে, মূৰে চক খাই উঠিলোঁ। আৰু এয়া হ'ল তলাতল ঘৰৰ বাহিৰৰ দৃশ্য, চাই লওক অলপ। এইবাৰ আমি তলাতল ঘৰৰ পৰা ওলালোঁ, এইবাৰ যাম আমি ৰংঘৰ। আৰু ৰংঘৰত আহি প্ৰথমে এৰেপৰা আপোনালোকে টিকট ল'ব লাগিব, তাৰপিছত ভিতৰত সোমাই যায় আপোনালোকে বঢ়িয়াকৈ তাৰে পৰিৱেশটো চাব পাৰিব। আপোনালোকেও চাওক, মই দেখাই আছোঁ। আমি ৰংঘৰৰ পৰা আহি পেলাই পালোঁ শিৱদৌল। শিৱদৌল বন্ধ কৰিছে, আমি অলপ দেৰিকৈ আহি পালোঁ, সেইকাৰণে বাহিৰৰ পৰাই সেৱা ল'ব। শিৱদৌল খোলাই থাকে ৰাতিপুৱা 6টাৰ পৰা 2টালৈকে আৰু আবেলি 3টাৰ পৰা 8টালৈকে। আমি যাই পালোঁ নহয় 2টা বজাত, সেইকাৰণে 3টালৈকে 1 ঘণ্টা ৰখিব লগা হ'ল। আৰু শিৱদৌল দৰ্শন কৰি আমি চিধাই গ'লোঁ কাৰেংঘৰকলৈকে। আৰু কাৰেংঘৰতো সোমাই প্ৰথমে আপোনালোকে একেবাৰে টিকট ল'ব লাগিব। আৰু ভিতৰত যায় আপোনালোকে দেখা পাব এটা সৰু সৰু পুলিগিলেদি কি ধুনীয়াকৈ লেখাই আছে আহোম ৰাজা পেলেচ। তো আজি আমি ৰংঘৰ, কাৰেংঘৰ, শিৱদৌল, তলাতল ঘৰ গোটেইখিনি চালোঁ। আৰু আজিৰ যাত্ৰা আমি এইখিনিতে সমাপ্ত কৰিলোঁ। বাই বাই।